নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে বিতপন দাস ব্লগ চেনেল। ইটো মই ব্লগ চেনেল খুলিছোঁ। আজি প্ৰথমটো ব্লগ মই মথনগুৰিৰ পিকনিক স্পটৰ পৰা দিম, আপোনালোকে চাই থাকক। আপোনালোকক মই আৰম্ভ কৰাৰ পিছত দুটামান ক্লিপ দেখালোঁ আৰু এতিয়া মই পিকনিক স্পটটোত আহি পাইছোঁ। ৰ'দৰ কাৰণে মোৰ মুখখন স্পষ্ট দেখা পোৱা নাই। বহুত ডাঙৰ এলেকা, বহুত ডাঙৰ। আহোঁতে আপোনালোকে আহিব পাৰে আৰু আপোনালোকক নৱবৰ্ষৰ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। এতিয়া মই আছোঁ, আপোনালোকে দেখিব পাৰিছে বহুত আমি য'ত খানাটো খাম একেবাৰে ওচৰত আৰু ভিতৰে যাব নালাগে, কিন্তু মই আপোনালোকক ভিতৰৰ বাহিৰৰ সিফালৰখিনিও মই আপোনালোকক দেখাম। এতিয়া চাওক কিমান ডাঙৰ এলেকা। এণ্ট্ৰি পাছো লয় আপোনালোকৰ 200 টকা, গাড়ী লৈ ডাঙৰ গাড়ী হ'লে বেছি টকা ল'ব, সৰু গাড়ী হ'লে 200 টকা এনেকৈ চাই থাকক। মই আৰু দুটামান ক্লিপ দেখাই আছোঁ, আপোনালোকে চাই থাকক। ধন্যবাদ। চাওক এতিয়া আপোনালোকে আছে নাৰায়ণগুৰি নামৰ এখোজা ঠাইত, মথনগুৰিৰে অন্তৰ্গত নাৰায়ণগুৰি পিকনিক প্লেচ হয়। আপোনালোকে উজনি অসম বা নামনি অসম য'ৰে পৰা চাই থাকিলেও আপোনালোকে যদি মানসত আহিছে, আপোনালোকে পৰিৱেশটো ভালকৈ জানে। মই তথাপিও মোৰ ভিডিঅ'টো বৰ্তমানকলৈকে যদি আপোনালোকে চাই আছে, অনুৰোধ এটাই, আপোনালোকে ভিডিঅ'টো লাইক কৰক আৰু নতুন চেনেল হয় সেয়েহে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ আৰু ভিডিঅ'টো চাই থাকক।
ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আপোনালোকক আজি মানসৰ ভিডিঅ'টো ইয়াতে মই সমাপ্ত